থান দেৱালয়ত 105 সংখ্যক দুৰ্গা পূজাৰ প্ৰস্তুতি। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চিপাঝাৰতো বিভিন্ন ঠাইৰ পূজা কমিটিসমূহে দুৰ্গতি নাশিনী দুৰ্গা দেৱীক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। সমান্তৰালভাৱে পদ্মাঝাৰৰ পদ্মথান দেৱালয়তো 105 সংখ্যক দুৰ্গা পূজাৰ মহা আয়োজনৰ বাবে ব্যস্ত হৈ পৰিছে পূজা পৰিচালনা সমিতি। দৰং জিলাৰ প্ৰসিদ্ধ শক্তিপীঠ পদ্মথান দেৱালয়ত প্ৰতি বছৰে সমাগম হয় অগণন ভক্তৰ। দৰঙৰ চিপাঝাৰৰ পৰা ৰেজাক আহমেদৰ ৰিপৰ্ট, আছাম ফোকাছ। আয়োজন আমাৰ ভালে চলিছে এতিয়ালৈকে। আমি বিভিন্ন ৰাইজৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ। এইবুলি দুৰ্গা পূজা আমি আশা কৰিছোঁ বহুত উলহ মালহেৰে উদযাপন কৰিব পাৰিম। আমি ইতিমধ্যে 15খন উপসমিতি গঠন কৰি দিছোঁ বিভিন্ন যাত্ৰী দৰ্শনাৰ্থীক আপ্যায়নৰ বাবে। আমি প্ৰতিদিনে প্ৰায় 5-10 হাজাৰ মানুহৰ ভোগৰ ব্যৱস্থা কৰিছোঁ প্ৰতিদিনে। আমি যাতে সেই যাত্ৰীখিনিক আমি ভালদৰে আমি আপ্যায়ন কৰিব পাৰোঁ তাৰ বাবে বিভিন্ন উপসমিতিৰ লগতে বিভিন্ন আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰ উপৰিও আমাৰ দুৰ্গা পূজা আটাইকেইদিনে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা আছে, আধুনিক নৃত্য প্ৰতিযোগিতা, এই আমাৰ পূৰ্ণাংগ নাট প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, দিহানাম প্ৰতিযোগিতা, নাগাৰাম পৰিৱেশন ইত্যাদি কাৰ্যসূচী আমাৰ লোৱা হৈছে। তাৰ উপৰিও আমাৰ এইবাৰ উপহাৰ কুপন খেল এখন অনুষ্ঠিত হ'ব। অতি প্ৰাচীন পূজা এখন, 105 বছৰ হ'ল। 105 বছৰ। বিশেষ কিবা ব্যতিক্ৰম হ'ব নেকি? ব্যতিক্ৰম দুৰ্গা পূজাৰ যিখিনি আমাৰ প্ৰথা সেই প্ৰথাটো একেই থাকিব। তাত বাহিৰেও আমাৰ বেলেগ আৰু ব্যতিক্ৰমৰ কথা আহি নপৰে। ইয়াত দুৰ্গা পূজাটো সেয়ে হ'ব।